Kardom non ni ligue do lage bolong komanji 2 nong sunpura beharia rong son son si laso alam ki puma laso put agar tebon na মানে এইটো ঘটনাটো কেনেকা হৈছে অলপ ভালকে আপোনাক বুজাই দিবচোন মানে ৰাইজক আপোনাক কি হৈছে মানে ঘটনাটো আগতো মানে বেমাৰ আছিলে বুলি মই শুনিছিলোঁ ছোৱালীটো বেমাৰ আছিলে বেমাৰ আছে ছোৱালীটো বেমাৰ মানে হোৱাৰ পিছত মানে লৈ গৈছে ক'ত খোজা কৰাইছে এইটোতো মই নাজানো আগতো তাৰপিছত লৈ অহা মই দেখা নাই ক'ত আছে ছোৱালী সেইটোও মই দেখা নাই অখুদ কৰাই মানে সেইটোৱে মই জানো কি খুদ কৰাই আছে বুলি 3-4 দিন মানে পিছত আকৌ মানে অহা নাই কিবা সন্দেহ হ'ল আকৌ এন্তে কৈছে বিহাৰ গ'ল বুলি এনেকা হৈছে শুনিছোঁ মই দেউতা আৰু এই মানে বিহাৰ গ'ল বুলি মা আৰু দেউতা কেটা দেউতা আৰু এই ছোৱালীজনী বিহাৰ গৈছে গ'ল এনেকা শুনা পাইছে আৰু মই শুনা পাইছোঁ তাৰপিছত মানে কিবা সন্দেহ মানে লাগি গ'ল না ছোৱালীটো দেখা নাই কি হ'ল কেনেকা বিহাৰ গ'ল আকৌ বেমাৰ আছে কিবা সন্দেহ মতে গাঁওবুঢ়াটো ৰাইজক জনোৱা হ'ল ৰাইজক জনোৱাৰ পৰা ৰাইজে গোট খালে এইখিনি চোৱাচুই কৰোঁতে এইটো গাঁত খান্দা নিচিনা লাগিছিলে তাতে মানে আমাৰ কেইজন ৰাইজে আছে গাঁওবুঢ়া আছে অলপ খান্দি চালে তাতে কাপোৰ চাপোৰ ওলালে গোন্ধ ওলাই তাৰপিছত মন কৰি মানে গাঁওবুঢ়াটো পুলিচক জনালে থানাক জনালে থানা আহি মানে খান্দি চাইছে ডেড বডিটো ওলালে ধৰা খালে মানে এইটো যোনটো এইটো দেখা পাইছে এইটো নামটো আপুনি ক'ব পাৰিবনে যোনটো মানে ল'ৰা যোনটো এইটো ইয়াতে গাঁত খুন্দিছে এইটো দেখা পোৱা মানে কি ৰাইজকে একেবাৰে বিচাৰিছে না কি কেনেকা হৈছে দেখা পোৱাটো মানে সন্দেহ মতে আমাৰ কেইজন মানে ল'ৰা মানে কি হৈছে কি ঘটনা আছে অলপ চাব লাগিব নেকি এইটো মতে মানে কেইজন মানে ৰাইজে মানে ওলাই এইটো মানে এনেকা কৰিছে আৰু এতিয়া মানে ময়ো সন্দেহ কৰিছিলোঁ ময়ো কেইজন লগত কৈছোঁ গাঁওবুঢ়াৰ লগত জনালোঁ তাৰপিছত সেই গাঁওবুঢ়া আহিছে এইটো বিচাৰি হৈছে তাৰপিছত মানে এইটো ওলালে বডিটো ওলাই গ'ল এইটোৱে কথা আছে তাৰপিছত কালি মোক মানে নেক্সটটো মানে এইটো ছাৰে আহিছিলে অচি ছাৰেটো ডেড বডি মইহে খান্দিছোঁ আপুনি খান্দিছে ছাৰে মোকে ধৰিছিলে আৰু কেইজন ল'ৰা আছিলে আমাৰ এইটো মঙলদৈ কয় আমাৰ ওচৰীয়া এইকেইটাই আৰু চবটো গুচি গ'ল ৰাতি হৈ গ'ল না আমি কেইজন চাৰিজন এনেকাহে মানুহ আছিলোঁ খান্দি ডেড বডি ওলালোঁ তাৰপিছত ওলোৱাৰ পিছত ডেড বডি মানে ছাৰক মানে এইটো লোড কৰোঁ তাত ৰাস্তাটো লৈ গ'ল মেইন ৰাস্তাটো লৈ গ'ল ডেড বডিটো লোড কৰি দিলোঁ তাৰপৰা গুচি গ'ল আকৌ মোক মানে ৰাতিপুৱা মাতিলে আমাৰ দুজন গ'লোঁ আকৌ ৰাতিপুৱা থানাতে মানে আপোনাৰ মতে মানে এইটো আপোনাৰ চোৱাতে মানে দোষটো কাৰ আছিলে মানে কাৰ ভুল আছিলে আপোনাৰ মানে এইটোতো মই কেনেকৈ ক'ম এইটোতো মই শুনিছোঁ আজি মানে এইটো থানাতে গৈ ডক্টৰ আছিলে বোলে য'ত ঔষধ কৰাইছিলে মোৰ নামটো নাজানো কাৰ আৰু কোন হয় এইটোও মই চিনাকি কৰিব নোৱাৰিম এইটো ডক্টৰ বোলে ধাৰা খাইছোঁ মই শুনিছোঁ মানে বেলেগ পৰা শুনিছোঁ মানে ডক্টৰটো ধাৰা খাইছে সেই ডক্টৰে কৈছে মই ঔষধ পাতি কৰিছোঁ ঔষধ কৰোঁতে মানে এইটো ডেথ হৈ গ'ল সিহঁতে ক'ত লৈ গ'ল মানে এইটোতো মই গম পোৱা নাই ডেথ হৈ গ'ল বুলি মানে শুনিছোঁ ডাক্তৰে কৈছে ডেথ হৈ গ'ল বুলি আমাৰ হিচাপে মানে শুনা পোৱাটো মানে অলপ ছোৱালীটো অলপ প্ৰেগনেণ্ট যেনেকুৱা শুনা পাইছে বোলে প্ৰেগনেণ্ট আছিলে বোলে মানে পোষ্টমৰ্টম হৈছে চব ৰিপৰ্টটো ওলাই যাব বিয়া নকৰা আগতে মানে প্ৰেগনেণ্ট হৈ গ'ল তাতে সেইকাৰণে নেকি প্ৰেগনেণ্ট হোৱাৰ পিছত মানে লৈ গ'ল নেকি খালাচ কৰাবলৈ মানে চিকিৎসা কৰাবলৈ আমাৰতো মানে জাতি অলপ মানে হেৰি এনেকুৱা হৈ যালে ল'ৰা ছোৱালী বিয়া কৰিব নোৱাৰে আমাৰ মানে মই কৈছোঁ এইটো আমাৰতো বিয়া কৰিব নোৱাৰে সেইকাৰণে সিহঁতে চুপাবৰ কাৰণে মানে এইটো মানে লুকাই মানে ঔষধ কৰাই ল'ম বুলি এনেকুৱা আৰু ঔষধ কৰাওঁতে মৰি গ'ল ডেথ হৈ গ'ল তাৰপিছত ৰাইজক নজনালে আৰু মানে এনেকুৱা ঘটনা কৰি দিলে সেইটোৱে মানে কথা আছিলে ৰাতিপুৱা থানাতে গৈ মানে ডেড বডি তাতে আছিলে তেতিয়ালৈকে আকৌ ছাৰে ক'লে এইটো লৈ যাব লাগিব হেৰি ডিফু পোষ্টমৰ্টম কৰিবলৈ আমালোকে লগে গ'লোঁ আমি চবেই গ'ল আমাৰ তাত পোষ্টমৰ্টম হ'ল যি হ'ল আকৌ লগে লৈ আহিলোঁ আমাৰ যোনটো মানুহ আমাক গৈছিলে আমালোকে লৈ আহি কালি ৰাতিটো মানে জ্বলাই দিলোঁ যোৱাকালি জ্বলাইছে মানে আনি পেলাই ডেড বডিটো আকৌ গোন্ধ হৈ গৈছে এইটো কি কৰিব আৰু জ্বলা এইটোৱে মানে লুকাব গৈছে এইটো অলপ জনাবচোন এতিয়া মই কি ক'ম সিহঁতৰ মনত কি ভাবিলে মানে সেইটো কথা ক'ম মানে আমাৰ নিয়মত মানে এটা কথা ক'ম মানে আমাৰ নিয়ম আছে যে মানে এনেকুৱা হ'লে মানে অলপ দুখ হৈ যায় তাৰ ওপৰত
কি গাভৰু ছোৱালী নিজৰ মানে তাৰ হেৰি ডেলিভাৰী হৈ গ'ল, এইটো আমাৰ মানে ৰাজ্যে ধৰে, তাত বিয়া হ'ব নোৱাৰে। তাৰপিছত মানে সিহঁতে মানে ভাবিলে এইটো মৰি গ'ল, আকৌ এইবিলাক শুনিলে ৰাইজে বেয়া পাব বুলি এনেকৈ আশা কৰি কিবা মানে মনটো বেয়া কৰি মানে প্ৰতিদিন বোলো লুকাই যাব নেকি, এনেকৈ আশা কৰিলে নেকি। সেইটোতো মোৰ খটাং কৰি ক'ব নোৱাৰিম কেনেকুৱা, লেকিন মই মানে